গাইজ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই বোকাখাটৰ পৰা। মই আহিছোঁ বোকাখাটত নতুনকৈ অ'পেন হোৱা আমাৰ অৰুণদাই নতুনকৈ অ'পেন কৰা ৰাইন' চিনেমা হলত। আমাৰ নিজৰ কামটোতো কৰিবই লাগিব, যিহেতু আজিৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু বনোৱা। আজি চাবলৈ আহিছোঁ মই নতুন এখন চিনেমা, খুব ফেমাছ ছুপাৰ হিৰ' চিনেমা স্পাইডাৰমেন ব্ৰেণ্ড নিউ ডে। ব'লক চিনেমাখন চাওঁ আৰু হলটোৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিলে আপোনালোকক মই জনাওঁ। এতিয়াৰ পৰা আৰু মাৰ্ভেলৰ চিনেমা চাবলৈ আমি যোৰহাট যাব নালাগে, একদম অৰুণদাই বৰ ধুনীয়া হল খুলিছে সঁচাকৈ। চিনেমা আৰম্ভ হৈ গ'ল। पर तब तक के लिए मैं सिर्फ स्पाइडरमैन ही हूँ। ইণ্টাৰভেল দিছে, হলটো কিন্তু বিৰাট ধুনীয়া। জাষ্ট চাই ওলালোঁ ব্ৰেণ্ড নিউ ডে। অভাৰঅল গুড মুভি, কিন্তু আগৰখন নিচিনাই মজাটো নাই মানে। পষ্ট ক্ৰেডিট চিনৰ কাৰণে ইমান টাইম ৰ'লোঁ, মাৰফালে কাটি দিলে মানে। ভাল নহয় চিনেমাখন, মানে গ্ৰাউণ্ড লেভেলৰ হয়, ভিলেন চিলেন ইমান হেভি নহয়, সেইকাৰণে মই ভাল নাপালোঁ চাই। মানে কেলে আগৰ এইখন মানে যেনেকুৱা যিটো লেভেলৰ আছিলে, এইখনত মানে একদম গ্ৰাউণ্ড লেভেল বনাইছে আৰু কোনো মানে ডোমছ ডেৰ লগত একো ৰিলেটেড নহয় হা। ডোমছ ডে একো এছেট নাই। ভাবিছিলোঁ লাষ্টত ডুম ওলাব নেকি, বা মানে ডোমছ ডে কিবা মানে হিণ্ট দিব নেকি, একো হিণ্ট নাই দিয়া। একদম স্পাইডাৰমেনৰ এখন চ'ল' মুভি। মই ভাল নাপালোঁ, আপোনালোকৰ কথা নাজানো। মোবাইলত চাই ল'ব আৰু হলত চাব লাগিব বুলি ইমান দূৰ যোৰহাট বা ইয়াত আহি লাভ নাই। আপোনালোকে ঘৰতে চাব এখন, ইমানো ঠিক নহয়। মই ভাল নাপালোঁ ডাইৰেক্ট কথা। বাকী ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ বাই বাই।